Hello, welcome back to our YouTube channel, Juri Kamal Blog. আজি আপোনালোকৰ মাজলৈ আমি এটা নতুন ভিডিঅ' লৈ আহি আছোঁ। ভিডিঅ'টো আমাৰ নৱবৰ্ষ ৰঙালী বিহু কেনেধৰণে আমি উদযাপন কৰিম তাকে আপোনালোকক দেখাবৰ কাৰণে অকণমান প্ৰয়াস কৰিছোঁ। প্ৰথমতে আপোনালোকক এই ৰঙালী বিহুৰ লৈ আমাৰ আন্তৰিক শুভেচ্ছা অভিনন্দন মৰম ওলগ যাচিলোঁ। এই বছৰটি আপোনালোকৰ প্ৰতিটো দিনেই যেনে সুখ আৰু শান্তিৰ সমৃদ্ধিৰে ভৰপূৰ হৈ উঠক তাৰে কামনা কৰিলোঁ। এতিয়া আমাৰ ব্লগটো আপোনাৰ হৈ চাই যাব, আমি কেনেধৰণে কিনো আয়োজন কৰিছোঁ তাকে দেখাম। আজি বিহুৰ দিনা ৰাতিপুৱাই শুই উঠি আমি আটাইকেইটা দুইটাই মানে নামঘৰলৈ গ'লোঁ। নামঘৰৰ পৰা এইমাত্ৰ আহি পালোঁহি। এতিয়া নিয়ম নীতি কৰিব লাগে, পিঠা পনা খাব লাগে, পঁইতা ভাত খাব লাগে, মেইনলি পঁইতা ভাত আলু পিটিকা খাব লাগে। জুৰিয়ে ৰেডি কৰি আছে, মোক মাতিছে। এতিয়া আমি যাওঁ আৰু আপোনালোকেও খাওক পঁইতা ভাতৰ লগত আলু পিটিকা। এতিয়া আমাৰ জুৰিয়ে পঁইতা ভাত আনি দিলে। এয়া পঁইতা ভাত লগতে পিঁয়াজ, কেঁচা পিঁয়াজ, কেঁচা জলকীয়া, এয়া হ'ল আলু পিটিকা, ধনিয়া পাত, আদা পিঁয়াজ কিবা দি পেলাই ধুনীয়াকৈ পিটিকি দিছে। ইম্পৰ্টেণ্ট এয়া আলু পিটিকা আৰু পঁইতা ভাত। তাৰপিছত এয়া আপোনাৰ আছে ইয়াত মোৱা মাছ পাতত দিছিলে, একদম বৰ ধুনীয়া হয়। ধনিয়া পাতা আৰু কিবা নেমুৰ ৰস কিবা দিছে, ভালকৈ ধুনীয়াকৈ জানে। তাৰপৰা আপোনাৰ এইটো কচু থুই বিলাহী কেৰাহীত গাপ দি বনাইছে। গতিকে এইটো এতিয়া কথা হ'ল কি, আমাৰ 101টা চব্জিটো আমাৰ আজি সময় নহ'ল। ৰাতিপুৱা শুই উঠি ঘৰৰ কাম বন কৰি নামঘৰলৈ যাবলগীয়া হ'ল। 101টা চব্জি আমি গোটোৱা নহ'ল। তাৰ নামঘৰতে আলোচনা কৰি থাকোঁতে বন্ধু এজনে সিহঁতৰ ঘৰত ৰেডি কৰিছিলে, তালৈকে আমাক মাতিছে। এতিয়া আমি গধূলি ডিনাৰটো তাতে কৰিবলৈ যাম। গতিকে এতিয়া আপোনালোকেও আপোনাক পঁইতা ভাত খাওক, আলু পিটিকা খাওক, আমিও খাওঁ। পিঠা পনা খাবলৈ নহ'লে অলপ পাছতহে খাম গধূলিকৈ। গতিকে ৰেডি কৰোঁ, এতিয়া আমি খাওঁ। নাহৰ পাতৰা ৰহতে জিৰিকে মোৰ এতিয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ, লখিমপুৰ বাইপাছত সোমালোহি। আমি হেৰিয়ালৈ যাম, মানে ধেমাজি যাম। তাৰপৰা গোগামুখ, ঘিলামৰা গোটেইখন বিহু বুলি ফুৰি আহিম। তাৰপিছতহে আহি পেলাই ঘৰত সোমাম। আমি ঘৰলৈ এতিয়ালৈকে যোৱাই নাই, ইটানগৰৰ পৰা আমি ডাইৰেক্ট আহিছোঁ। গতিকে এইটো আপোনালোকৰ ভিউটো অকণমান দেখুৱাই দিছোঁ আৰু চাওক। ইমান আমি গৈ আছোঁ। আমি গোগামুখ পালোঁহি। এতিয়া গোগামুখ পাই কিনে অলপ কিবা কিবি খাই ল'লোঁ। খাই লৈ এতিয়া আমি মহৰি কেম্পলৈ আহি আছোঁ। মানে এইখিনিতে 5 মিনিট ৰেষ্ট কৰিছোঁ। গৰম, সাংঘাতিক গৰম। মানে আমাৰ ইটানগৰতকৈ ইয়াত অলপ বেছিয়ে পাইছোঁ। এইটো আমি এতিয়া গোগামুখ NSPC ৰোডত আছোঁ। NSPC দিৰপাই বুলি এডোখৰ জেগা আছে, ইয়াতে এটা কেম্প আছে, ইক' কেম্প। আমি সেই তালৈকে আহিছোঁ, গৈ চাওঁ। ফাৰ্ষ্ট টাইম আহিছোঁ যেতিয়া চাই ল'ম। এয়া হ'ল দিৰপাই, ইয়াতে পাৰ্ক টাইপ আৰু। চাফ চাফাইটো এতিয়া বৰ্তমান নাই, কৰে চাগে। আমাৰ এইফালে ভতিজা নাতি নাই নে? এয়া আমাৰ কি মাৰিব লাগে, মই তোমালোকক ভিডিঅ' কৰি আছোঁ, খবৰেই নাই। ধুনীয়া হৈছে, তোমালোক গৈ থাকা, একদম যি কৰিবলৈ আছে কৰি থাকা। ইমান চাফ চাফাইটো নাই ন, চাফ চাফাইটো কৰিলে ভাল আছিল। সোৱণশিৰি ছানছেট হ'বলৈ হৈছে।
আমাৰ কেমেৰা ইমান ঠিক নাই, তথাপিও চলি যাব। এইজোপা গছৰ নাম নাজানে, বৰ সুন্দৰ একদম পেৰেলেল টাইপ। এইয়া আমাৰ ভাগিন ভতিজা আৰু মাহী, ঠিক আছে, পেহী পেহী। আপোনাৰ এইটো ইক' কেম্পৰ ইয়াতে এটা পেণ্ডেল দি থোৱা আছে। ইয়াতে আপোনাৰ বাৰ্থডে এনি পাৰ্টি কিবা হয় আৰু নিয়াৰ গোগামুখ ইক' কেম্প। এইটো সুবনশ্ৰী আকৌ অন্য এটা ছাইড। এতিয়া আৰু অলপ ঘূৰি পেলাই যাম আৰু অলপ চাহ তাহ খাওঁ বহি পেলাই। কালি আহিলোঁ ধেমাজিলৈ, এতিয়া যামগৈ আৰু কাইলৈ ৰাতিপুৱা। কালি আহি পাই ভাত পানী খাই ৰেষ্ট কৰিলোঁ। কালি আৰু বেলেগত ওলাবলৈ নহ'লে, ভতিজা ঘৰতে থাকিলোঁ আৰু কালি। ইয়াত আপোনাৰ ৰেষ্টুৰেণ্টটো আছে, ইয়াতে বইজবিলাকে লৈ আছে বিহুৰ বতৰ বুলি। একচুৱেলি ভাল লাগিছে ইয়াত, মানে কিন্তু মেইনটেনেঞ্চ ইমান নাই। মেইনটেনেঞ্চটো থাকিলে আৰু ভাল লাগিব হয়। ইয়াত আপোনাৰ ফুলৰ টাব ইমান ধুনীয়া ধুনীয়া টাব আছে। ইয়াত যদি ভালকৈ যদি বনালেহেঁতেন, ঠিক ঠাক কৰিলেহেঁতেন। চাওক কি ধুনীয়া, চাওক এইজোপা মাহী আহি পেলাই বহি আছে ফটো মাৰিবলৈ। ভাল লাগিছে ন? নামটো কি বাৰু? এখন আপোনালোকৰ বেক চাইডৰ পৰা দেখাই আছোঁ মই। ভালে আছে, ধুনীয়া আছে। ইয়াৰ পৰা অৰ্ডাৰ কৰি বাহিৰতো বহাৰ প্লেচ আছে। তোমালোকে অৰ্ডাৰ কৰিলা নে? অৰ্ডাৰ হৈ গ'ল? ভাত পানী খাই অহা হৈছে ন? কোমল কোমল আজয় কোমল কোমল গাৰু কোমল আৰু কোমল তুলি ইয়াৰো কোমল তুলি কাতি মাহতে চিলাই থৈছো বিয়া পাতিম বুলি। তুমি দেখিলে যে ঐ চিপ চিপিয়া বৰষুণত তিতি থকা গা পদুম তিতি থকা গা কিনো মোৰ চকু পৰি লাগি গ'ল মজা। মামা মামী দাদা খুৰী সকলো লগালৈ এদিনাখন গৈ যাম তোমাক খুজিবলৈ। বুলি নকবা মোক নাভাঙিবা হিয়া, বিয়া পিছত চাবা মইনা কিমান দিম মজা। কচুতলীৰ মানে মহৰী কেম্প কচুতলীৰ নয়ন বুঢ়াগোহাঁই আৰু তেখেতৰ সহপত্নী দুয়োগৰাকীয়ে এটি দিহানাম প্ৰদৰ্শন কৰিব বিচাৰিছে। গতিকে এতিয়া তেখেতক আমি অনুৰোধ জনাইছোঁ দিহানাম ভাগি আগবঢ়াই লৈ যাওক। কৃষ্ণ গুৰু শ্ৰীমন্ত শংকৰদেৱ, গুৰু শ্ৰীমন্ত শংকৰদেৱ। উত্তম
শ্ৰেষ্ঠ ধৰ্ম কৃষ্ণ। অহিংসাই পৰম ধৰ্ম গুৰুজনাই কয় বুদ্ধ চিতে লোৱা নাম হে পাপী কৃষ্ণ। মন কেলৈনো যাব লাগে কাষী বৃন্দাবন ধেমাজিৰ পৰা আহিলোঁ আমি ৰাতিপুৱা আহিলোঁ 10টামান বজাত এতিয়া আমি বিপুৰীয়াত আছোঁ বিপুৰীয়াত শ্বপিং কৰিবলৈ আহিছিলোঁ জুৰি কিবা শ্বপিং কৰিবলগীয়া আছিলে এতিয়া আমি ৰেষ্টুৰেণ্টত সোমাইছোঁ কিবা খাবৰ কাৰণে অলৰেডি খানা আহিলে ফিছ অৰ্ডাৰ কৰিছোঁ চিকেন নাখাওঁ বুলি ইমান গৰমত এতিয়া আনি আছে এতিয়া আমি খাওঁ বহুত ভোক লাগিছে ৰাতিপুৱা খাই আহিছোঁ হ'লেও জাৰ্ণিঙত ভোক লাগে খানা ভাত আহিলে ফিছ এটা আনিছে আৰু এটা আনিব গতিকে আমাৰ ভোক লাগিছে সেইটো কাৰণে আমি ফটাফট খাবলৈ ৰেডি কৰিছোঁ আৰু এতিয়া ফিছ এটা আনি আছে আমি ধেমাজিৰ পৰা এতিয়া আহি পাইছোঁ ইটানগৰ এইটো আমাৰ ইটানগৰ বাইপাছ ইয়াত সোমাইছোঁ অৱশ্যে ধেমাজিৰ পৰা আমি হেৰিয়াত গৈছিলোঁ বিপুৰীয়া শ্বপিং কৰিবৰ কাৰণে লখিমপুৰত কৰিলোঁ বিপুৰীয়াত কৰিলোঁ এতিয়া ইটানগৰ এইটো বাইপাছ আমি সোমালোঁ পালোহি আৰু এইটো বাইপাছ নহয় আণ্ডাৰপাছ আণ্ডাৰপাছটো মই বাইপাছ ক'লোঁ হৈ যায় বিহুৰ আমাৰ দাদাহঁতক এয়া দাদাক মাতিলোঁ বিহুৰ কাৰণে বিহুৰ এয়া আমাৰ বৰুৱা দাদাৰ নামটো কওকচোন হেমন্ত বৰুৱা এই বাইদেউ তুমি চিনাকি কৰি দিয়া বাইদেউ মিছেছ বৰুৱা বাইদেউ পাপৰি আৰু এয়া মিছেছ সন্দিকৈ বাইদেউ সাবিত্ৰী বাইদেউ এয়া তেখেতলোকক আমন্ত্ৰণ কৰি আনিলোঁ আজি আমাৰ বিহুৰ কাৰণে এতিয়া বৰ্তমান চাহ আৰু কিবা পিঠা পনা দিছে খাই থাকক আপোনালোকে মই অকণমান হেৰি এটা ল'লোঁ ক্লিপ এটা দেই এইগৰাকী আমাৰ ইউনিফৰ্মটো পূৰা হেৰি আছে ঘৰুৱা ইউনিফৰ্ম ৰবা আজি হাঁহুৱাই পেট বিষুৱাইছে আৰু নহয় মই ভিডিঅ'টো বনাই লওঁ ৰবা বিহু বুলি আলহী ইনভাইট কৰিছিলোঁ এতিয়া আহিলে আলহী আহিলে চাহ জলপান দিলোঁ বিহুত পিঠা পনা দিলোঁ খাবলৈ আৰু বিহুতনো কি ল'লোঁ সেইখিনিও শ্বেয়াৰ কৰিলোঁ তেখেতলোকে মোৰ লগত শ্বেয়াৰ কৰিলে আৰু তেখেতলোকে ক'লে আৰু এইখিনি পাতি থাকোঁতে মানে ভাত পানী খাওঁতে আমাৰ ইমানেই বহুতে লেট হৈ গ'ল মানে আচল মেইন হ'ল মানে আপোনাৰ মোৰ চাংঘৰ ভাঙিলেহেঁতেন এনেকুৱা ডেন্স বিহু নাম ক'ৰ পৰা আহিছে বিহু নাম মই নাজানো আকৌ দেই ৰবা কৈ লওঁ তাৰপৰা হেৰি কি ক'ম বুলি লৈছিলোঁ পাহৰি আছোঁ নহয় এইটো আকৌ মেইন কামত আমি বনোৱাই নহয় আকৌ মেইন আচল যে কামবিলাকত মানে ভিডিঅ'টো আমি বনোৱাই নহয় কেলৈ পাহৰিয়ে যাওঁ সেইটো টাইমত এতিয়া গোগামুখলৈ গ'লোঁ বৰ্তা ঘৰলৈ গ'লোঁ বৰ্তা ঘৰত খোৱা বোৱাটো আমি সেইটো টাইমত মানে ঘৰৰ কিছুমান কথা ওলালে গৰমো ইমান গৰম সেইখিনি কথা পাতোঁতে মানে আমি তাত ভিডিঅ' বনোৱা নহ'লে তাৰমানে মেইন জেগাত আমি ভিডিঅ'বিলাক ইমানেই বনাবলৈ পাহৰি যাওঁ যেতিয়া ঘৰত আহি পাওঁ এনেকৈ বনাবলৈ লওঁ তেতিয়াহে গোটেইখিনি কথা মনত পৰি আহে আমি ভিডিঅ'টো বনাবলৈ পাহৰি এই ভাত পানী খোৱাৰ পিছতহে মানে মনত পৰিছে আমি এইটো ভিডিঅ' আমি দেখাবলৈ নহ'লে এইকণ শ্বপিং কৰা হ'ল শ্বপিঙো দেখুওৱা নহ'ল হয় বহুতে দেখুওৱা নহ'লে মানে মাজে মাজে বহুত ভিডিঅ' দেখুওৱা নহ'লে এয়াকে মানে ভাবিছোঁ এই বিহু বুলি ভিডিঅ'টো তাৰমানে দিবতো লাগিবই ভিডিঅ' বনাওঁ যেতিয়া সেইকাৰণে ভিডিঅ'টো মই এতিয়া আপোনালোকৰ আগত
শ্বেয়াৰ কৰিবলৈ লৈছোঁ আৰু আপোনালোকে চাব ভিডিঅ'টো ভাল পালে মানে কমেণ্ট কৰিব আৰু বেয়া পালেও ক'ব ভাল পালেও ক'ব তেতিয়াহে আমি উৎসাহ পাম ভিডিঅ' বনাবলৈ এনেকৈ আপোনালোকৰ আগত ভিডিঅ' ভাল হ'লেও বেয়া হ'লেও বনাই আগবাঢ়ি গৈ থাকিম বুলি ভাবিছোঁ এতিয়া আপোনালোকে যদি মৰম চেনেহ দিয়ে তেতিয়া আমি নিশ্চয় পাৰিম আৰু মানে আপোনালোকৰ মৰম অবিহনে আমাৰ নোৱাৰোতো সেইটো কাৰণে আপোনালোকৰ মৰম দিব আমাক এনেকৈ দি থাকিব এতিয়া কাপোৰখিনি দেখাই লওঁ আৰু ন কি শ্বপিং কৰিছোঁ তোমাৰ হাতটোৰ কথা দেখুৱাই যাব আগতকৈ অলপ ভাল পাইছে বুলি এয়া হাতটো আপোনালোকৰ আশীৰ্বাদত হাতটো বহুতেই ভাল পালোঁ এয়া আগতে এয়া বেণ্ডেজ কৰি যাওঁ য'ত ত'ত গ'লে স্কিনটো ভালকৈ অহাই নাই বাৰু এয়া এতিয়া বিহু বুলি পুৰা জেতুকা মাৰিছিলে দেই জেতুকা থপিছিলে তাত পুৰা অলপ জেতুকা লগাই কিন্তু জেতুকা লগোৱাৰ পৰা একচুৱেলি ভাল হৈছে বেছিকৈ আৰু আঁচনি এটা দেখিলে মানে ভালো নালাগে আৰু মোৰ মনটো পটককৈ পুৰা হোৱাইট হৈ থাকিলে মানে মনটো বহুত দুখ লাগি আহে কিন্তু এতিয়া স্কিনটো অলপ আহিছে আৰু এয়া লাহে লাহে এতিয়া ভাল পাইছোঁ সেইকাৰণে মনটো অলপ ফূৰ্তি লাগিছে একচুৱেলি মই এই হাতটোৰ কাৰণে বেছি মনটো অলপ ফূৰ্তি লাগিছে এতিয়া দিনে দিনে ফূৰ্তিত আহি আছোঁ আৰু 85% ভাল হৈ গ'ল এতিয়া মানে হাঁহি আৰু আশীৰ্বাদ কৰিব দেই এয়াও যাতে ভাল হৈ যাওক স্কিনটো অতি জলদি আহক হ'ব এতিয়া কি শ্বপিং কৰিছে আপোনালোকৰ আগত তাকে শ্বেয়াৰ কৰিবলৈ লৈছোঁ জনাব আৰু কি কি ভাল লাগিছে বেয়া লাগিছে তেতিয়াহে আমাৰো ভাল লাগিব হয় নে নহয় তেতিয়া আমি আৰু উৎসাহ পাম মানে এতিয়া আগলৈ আৰু ভালকৈ বনাম এতিয়া বস্তুকেইটা দেখাই লওঁ আৰু শ্বপিংকেইটা দেখুৱাই লওঁ আৰু কিনি বুলি নহয় কেইটামান যিকেইটা ইম্পৰ্টেণ্ট বস্তু সেইকেইটা আনিছোঁ আৰু দেখাই লওঁ এখন টচ মুগা চাদৰ আনিছোঁ চাদৰ 3খন আনিছোঁ আৰু জোৰকৈ এযোৰ আনিছোঁ কেনেকুৱা লাগিছে আপোনালোকে ক'ব তাৰপৰা এখন দিয়াচোন লগে বহুত হেৰি আকৌ দেই কাজি আপোনাৰ দহিৰ বাতিয়ে দিলে এখন অহাৰ লগে লগে মানে লোৱাই নাই মানে এখন পিন্ধিবৰ কাৰণে আগত দহি বাতি ল'লোঁ কিন্তু আগত মই বাতি কৰি পোৱা নাই দহি বটা নাই দেই বেলেগকে দিওঁ বাতিবলৈ আৰু বাইদেউ এজনী সুধিলোঁ আৰু কেনেকৈ বাতে তেখেতে কৈ দিলে এনেকৈ কাটি ল'ব সূতাখিনি কাটি লৈ এনেকৈ জইন কৰি দিব এই দেখা বস্তুহে এইটো আৰু সেইকাৰণে মই বিৰাট পচন্দ কৰিছোঁ আপোনালোকে যদি দহি বাতিব লাগে আমাৰ এওঁক ক'ব এওঁ ধুনীয়াকৈ বাতি দিব এইটো বাতিলোঁ ভালেই লাগিছে বাৰু বেয়া লগা নাই মই নিজে ভাল পাইছোঁ প্ৰথম বাতিছোঁ দহি নিজে ভাল লাগিছে আৰু ইকেইখনতো মই নিজে বাতিম আৰু এতিয়া বেলেগক নিদিওঁ আৰু বাতিবলৈ এইবিলাক দেখা বস্তুহে সকলোৱে জানিব আৰু বাতি এইবিলাক দহি বাতিবৰ কাৰণে তুমি যে পাৰিলা সেইটোৱে মই বহুত মানে ভাল লাগিছে ধন্যবাদ দিয়া আৰু এইখনত এখন চাদৰ মেখেলাখন দেখাম বাৰু জোৰৰ লগত এখন চাদৰ জোৰকৈ আনিছোঁ এযোৰ বহুত বহল দীঘল পিন্ধিবলৈ ভাল লাগিব মানে কিছুমান চুটি থাকে নহয় এযোৰ মানে যেনেকৈ অৰ্ডাৰ কৰি দিলে অৰ্ডাৰত বনোৱা হয় তেনেকুৱা নিচিনাই হ'ল মানে যেনেকৈ মনৰ পচন্দ বিচাৰিছিলোঁ তেনেকুৱাই পালোঁ বহুত বহলো দীঘলো ভাল লাগিলে সেইকাৰণে মই লৈ আনিলোঁ বহল দীঘল কাৰণে কিন্তু প্ৰাইচটো নক'বা আকৌ দেই প্ৰাইচটো ক'লে মানে জুই প্ৰাইচ মানে বিৰাট আৰু বিহু বতৰ বুলি তাৰপৰা তাৰ জোৰৰ এইখন মেখেলাখন জোৰ কিন্তু ভাল হয় ন চিম্পুলকৈ আনিছোঁ আজিকালি চিম্পুলে বেছিকৈ পিন্ধে সেইটো কাৰণে মই চিম্পুলে ভাল লাগিলে সেইকাৰণে এযোৰ লৈ আনিলোঁ পিন্ধিবৰ কাৰণে আমাৰ ইটানগৰ ৰঙালী বিহু সন্মিলনত পিন্ধি পাইছে সেইটো কাৰণেতো শ্বপিং কৰিছে পুৰণাবিলাক ইউজ নাই কৰা দেই পুৰণা ঢেৰ আছে আৰু নতুন লাগে বোলে সেইকাৰণে নতুন আনিছেগৈ তাৰপৰা এইখন এক্সট্ৰাকৈ আনিছোঁ মেখেলা এইখন মানে ইমান পচন্দ নহ'লে আৰু হ'লেও লৈ আনিলোঁ হেৰিয়াত ধেমাজিত পাহৰি থাকিলোঁ লখিমপুৰতো পাহৰিলোঁ আহি BPL আহিলোঁ BPL মেখেলা এখনো নাই এইটো কি কয় ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে কি কৈ দিয়াচোন মেখেলা চাদৰ একোৱেই নাই মানে BPL পৰা মাত্ৰ এইকেইটা আপোনালোকক দেখুওৱা চাদৰ মেখেলা সেইকেইযোৰ আনিলোঁ এনেকুৱা মেখেলা এক্সট্ৰা মেখেলা নাই এইখন এক্সট্ৰা মেখেলা হয় এইখন আহি লালুকত বিচাৰি পেলাই এনেকুৱা 3খন আছিলে এইখনে অকণমান পচন্দ হ'ল কিন্তু ইমান মোৰ মনৰ পচন্দ নহ'লে এইখন বিহুত পিন্ধো নে নিপিন্ধো বৰ ঠিক নাই মানে এখন চাওকচোন ইমান ভাল নহয় আপোনালোকেও পচন্দ নকৰিব এইটো একদম
কেনেকুৱা লাগিছে ইমানো বেয়া নহয় ইমানো ইগনোৰ নকৰিবা মোৰ পচন্দ ইমান নহ'লে আকৌ বহুতে পিন্ধিছেতো গতিকে ইমানো বেয়া নহয় কিন্তু যেনিবা সেয়াই আমাৰ যেনিবা অকণমান আছে এখন পিন্ধোনে নিপিন্ধো পাছত চাম আৰু সেইখিনি ইমানেই আছিলে বিহু কাপোৰ যিকেইটা আছিলে আপোনালোকক দেখালোঁ আৰু কচমেটিক বস্তু কেইটামান আনিছিলোঁ এইকেইটাও দেখাই লওঁ আৰু আপোনালোকৰ আগত কি কিনো আনিছোঁ এইডাল আনিছোঁ কি এই নামবিলাকে পাহৰি যাওঁ নহয় অঁ এইটো জোনবিৰি এইটো জোনবিৰি আনিছোঁ এয়া জোনবিৰি পাহৰিছে এইডাল আনিছোঁ এইডাল দুকদুকি বুলিয়ে কয় আপোনালোকে সকলোৱে চিনি পায় আৰু এইডাল উল্টাকে দেখুৱাই আছে ৰ'বা চিধাকে দেখুৱাই দিয়া উল্টাকে পৰিলে লগতে কেনেকুৱা লাগিছে জনাবচোন দেই মোৰ কিন্তু ভাল লাগিছে সেইকাৰণে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ এডাল আনিছোঁ এইটো মানে এডাল মাদলিয়ে কয় এইডালে মাদলিয়ে হয় এয়া সৰু সৰু হয় এইটো বহুত মৰম লগা একদম সৰু সৰু বেছি ডাঙৰো নহয় ফিনিচিংটো বৰ ভাল লাগে ন ফিনিচিং বৰ ধুনীয়া আছে এইডালো হেৰি হৈ আছে ৰ'বা দেই মই এনেকৈ দিম বৰ টাইট হ'ল তুমি একদম চিৰিয়াছ হৈ গৈছে নেকি এই ভাল দিছা সঁচা কি যে কথাবিলাক বহুত চিৰিয়াছ নিচিনা লাগিছে সঁচা কি কথাবিলাক কৈ থকা নহয় তুমি সময় মোক বেছি এতিয়া হেৰি কৰিছা দুৰ্বল কৰি চাগে ওচৰৰ পৰা দেখাই দিছোঁ ভাল লাগিছে সৰু সৰু এইডালো ভাল লাগিলে লৈ আনিছোঁ আৰু ভাল লগা কাৰণে এইডাল মোৰ বেছিয়ে ভাল লাগিলে বাৰু মই পিন্ধিয়ে দেখাই দিবচোন এইডাল বাৰু আপোনালোকৰ আগত কেনেকৈনো দেখে সেইকেইডাল নেদেখা আৰু সেইকেইডাল পিন্ধি চাওকচোন লাগি থাকিব লাগিব জানা দেখোন কিছুমান কথা তুমি শিকি থৈছোঁ ফটোকপি মাৰিবলৈ মন গৈছে ধুনীয়া লাগিছে ভাল লাগিছে হ'ব ফটো মাৰিলে হ'ব দিয়া তুমি এনেও ধুনীয়া এনেই ভালেই লাগে চব হ'বচোন ইমান তাৰিফ কৰিছেনে হ'ব তুমি তাৰিফ কৰিলে দিয়া তুমি তাৰিফ কৰিলে মোৰ বেছি ভাল লাগে আনে ভাল দেখক নেদেখক আনেও ভাল দেখিব তেনেকৈ নকয় চবেই পিন্ধিলে লেডিছে যি পিন্ধে নহয় লেডিছে যি পিন্ধে চবকে ভাল লাগে অকল মোক বুলি এইটো কোৱা নাই এতিয়া কথাটো মানে হাঁহিতে বা ধেমালিতে এনেকৈ হেৰি হৈ গৈছে আৰু কথাটো কোৱাটো অকণমান মিষ্টেক হৈ গ'ল এইবিলাক পিন্ধিলে মানে সকলোকে ভাল লাগে যিমান যি নহ'লেও ভাল লাগে এইবিলাক আমাৰ অসমীয়াৰ গহনা পাতি হয় অসমীয়া গহনা পিন্ধিলে কাক বেয়া লাগিব অসমীয়া চাদৰ মেখেলা পিন্ধিলে কাক বেয়া লাগিব হয় নহয় বাৰু আৰু আনিছোঁ বেছি বিচাৰি নুফুৰিলোঁ আৰু বহুত গৰম যে সেইটো কাৰণে এডাল আনিছোঁ এডাল হোৱাইট হয় সেইকাৰণে ভাল লাগিলে হোৱাইট মানে অকণমান ক্ৰীম কালাৰ হ'লেও মানে মেচিং হ'ব আৰু এইডাল বেছিকৈ বিচাৰি নুফুৰিলোঁ বহুত গৰম যে এওঁ কৈছিলে ব'লা আৰু চাই লোৱা বুলি চাই লোৱা নহয় মই সেই ইয়াতে আছে বুলি কৈছিলোঁ তুমিহে আকৌ কাপোৰ একচুৱেলি কাপোৰৰ বেছি ইম্পৰ্টেণ্ট আছিলে কাপোৰৰ কাৰণে গৈ পেলাই কপৌ ফুল থাকি আহিলে হয় কথাটো তাৰপিছত খোপা এইখিনি লেডিছৰ বস্তু আপোনালোকে সকলোৱে জানে কি কি লাগে দেখাইছোঁ আৰু হ'লেও সৰু মোৰ বস্তুকেইটা দেখাই দিছোঁ এইকেইটাও লগতে তাৰপৰা কপৌ ফুল দিয়ে পঠিয়াইছিলে বাৰু মোৰ হেৰি বাইদেউজনীয়ে কিন্তু কপৌ ফুল পানীত হেৰি কৰি থৈছিল গিলাচত অঁ তোমাৰ বৌয়ে দি পঠিয়াইছিলে সেয়া পানীত জীয়াই ৰাখিছোঁ যদি একো মৰহি নাযায় সেয়া লগাম যদি মৰহি যায় আৰু এইডালকে লগাম বুলি ভাবিছোঁ এওঁ বৌয়ে দি পঠাইছিলে মোৰ যা হয় মৰহি গ'লে মানে সেয়া নলগাওঁ কিন্তু এতিয়ালৈকে যি আছে অঁ বৌ আপোনাক এই ভিডিঅ'টোৰ জৰিয়তে থেংক ইউ কৈছোঁ দেই তাৰপৰা আৰু এইপাত এক্সট্ৰাকৈ মানে আনিছোঁ এপাত আনিছোঁ এইপাত কষ্টলি হয় মানে বস্তুটো সেইকাৰণে এইপাত এক্সট্ৰাকৈ আনিছোঁ আৰু বিহু নাচিবৰ কাৰণে ছোৱালী দুজনী আগতীয়াকৈ দি পঠালে সেয়াও দেখাম বাৰু এপাতকৈ এপাত আনিছোঁ এইপাত ভাল হয় কিন্তু নাজানো মাইকী মানুহৰ পচন্দ মই ইমান ভাল নালাগে এইপাতটো পিন্ধা নহ'বই চাগে এইপাত ক'ৰবাত এনেই পাৰ্টি চাৰ্টি হ'লে পিন্ধি যাম আৰু কিবা কিবি টাইমত তাৰপৰা সেয়া দিয়াচোন সেইকেইটা দিয়া ছোৱালী দুজনী অনাকেইটাও দেখাই দিব আৰু
সিহঁতে দি পঠোৱাকেইটাও দি দিওঁ আৰু অনা বুলিয়ে কৈ দিছোঁ চোৱাচোন সিহঁতে দিয়া এয়া কেইদিনমানৰ বিহু আগতীয়াকৈ দিছে আৰু বিহুত নাচিবৰ কাৰণে গামখাৰু এইযোৰ ভাল লাগে এইযোৰ য'ত ত'ত পিন্ধি যাব পাৰিম য'ত ত'ত মানে ক'ৰবাত পাৰ্টি হ'লে এইযোৰ পিন্ধিব পাৰিম গামখাৰুযোৰ ইমান গামখাৰুযোৰ য'ত যিকোনো টাইমত পিন্ধিলে ভাল নালাগে এইযোৰ ভাল লাগে চবতে মিলি যাব ন এইযোৰ চবতে মিলিব মানে আকৌ এবাৰ দেখাই দিছোঁ ভাল লাগিছে এইযোৰ ৰেচলিং দিয়ে মানে এইযোৰ ইয়াৰ লগত আৰু সেই কচমেটিক বস্তুকেইটা দিয়াচোন সেইকেইটাও দেখাই দিওঁ আপোনালোকক দেখাই দিছোঁ এইটো মুখতে নুফুটে নহয় এইটো দেখুৱাই দিছোঁ এয়া এইটো নাইট ক্ৰীম হয় এইটো এইকেইটা ইউজ কৰিলোঁ কিন্তু ইউজ কৰি আছোঁ কালিৰ পৰা ইউজ কৰিছোঁ পুৱা দিনাখনিৰ পৰা ইউজ কৰি আছোঁ যিখিনি পাইছোঁ সেইখিনিৰ পৰা ইউজ কৰি আছোঁ এইটো এটা তাৰপিছতে এইটো ক'লে ছানস্ক্ৰীম লগোৱাৰ লগে লগে এইটো লগাই থাকোঁতে অলপ মুখখন গ্ল' আহি যায় মানে এইটো গ্ল' অলপ গ্ল' হয় মুখখন এইটো এটা দেখাই দিছোঁ আৰু সৰু সৰু বস্তু সিহঁতে মৰমত দি পঠাইছে মানে আৰু এইটো বহুত ভাল হয় ওচৰৰ পৰা দেখাই দিছোঁ নামবিলাক মুখতে নুফুটে গম পাইছেনে সেইটো খুলি দেখাই দিছোঁ দেখুৱাইছে যে এটা খুলি দেখুৱালে আকৌ বাকীকেইটা খুলি নাই এইটো বস্তুটো দেখাই দিছোঁ ৰ'ব ধৰাচোন এক ড্ৰপ লগাই দেখাওঁ এইটো স্কিনৰ কাৰণে বহুত ভাল মানে বহুতে বেটাৰ হয় এইটো চাব দেই সানি থাকোঁতে গ্ল' হৈ যায় মুখখন ইমান জলদি নহয় তোমাৰ হয় লগে লগে হয় ইয়াতে লগাই দিছোঁ বাৰু কিন্তু লগাই থাকোঁতে হেৰি হৈ যায় নাচি বাগি ঘামি এতিয়া হেৰি হৈ আছে ক'ত গ্ল' হয় হৈছে বাৰু গ্ল' হৈ যায় হৈছে নাই মই ইয়াত দেখি পাইছোঁ লগে লগে হয় গ্ল' ধুনীয়া হৈছে ইংলিছ হেৰিবিলাক ৱৰ্ডবিলাক মুখত নহাই হৈছে আৰু তুমি মেকআপ কৰি আছা ন এইটো চান্সতে ৰাতিটো কেইটা বাজিলে গম পাইছা ন ৰ'বা দেখাই দিছোঁ আৰু এইকেইটা বস্তু কেনেকুৱা লাগিছে আপোনালোকে বন্ধ কৰি দিয়া বন্ধ কৰি দিয়া তুমিয়ে ফোন কৰাচোন এইকেইটা বস্তু কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু এইটো খুলি দেখুওৱা নাই নহয় ন এইটো মইশ্চাৰাইজ এইটোও বহুত ভাল এইটো সনাৰ লগে লগে মুখখন গ্ল' কৰি দিয়ে স্কিনটো মই 2 টাইম মৰ্ণিং আৰু ইভিনিং এই দুটা লগাওঁৱে মানে কণ্টিনিউ মানে আজি 2 দিন হৈছে লগোৱা এইটো এটা বহুতেই ভাল বস্তু এইটো আপোনালোকেও আনিব মই দেখাই দিছোঁ ইয়াত যিয়ে খেতি দিয়া বস্তু এনেও ভাল হ'ব আপোনালোকে এনেকুৱা আনি মুখখন অলপ ভালকৈ ৰাখিব কাৰণো চেহেৰাটো ভালকৈ ৰাখিবলৈ মন নহয় জানো এইকাৰণে আপোনালোকে আনি ল'ব আৰু এনেকুৱা শ্বপিঙৰ খেলা হ'ল নে তোমাৰ শ্বপিঙৰ হৈ গ'ল আৰু এতিয়া ইমানকেইটাই আছিলে বস্তু আপোনালোকক যিকেইটা আনিছোঁ এটাইকেইটা দেখাই দিছোঁ আৰু চাব আপোনালোকে ভিডিঅ'টো ভালকৈ আৰু যিকেইটা বস্তু আনিলোঁ সেইকেইটা আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ আৰু এতিয়া মোৰ ফালৰ পৰা কৈছোঁ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ইমানে আৰু ছাবস্ক্ৰাইব কৰিবলৈ নকলা আৰু ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিব হ'ব তুমি কৈ দিবা দিয়া হ'ব মোৰ ফালৰ পৰা ইমানে আৰু আপোনালোকে চাব ভিডিঅ'টো ভালকৈ আৰু মৰম দি যাব আৰু আমাক দেই এতিয়া কাপোৰ কানি দেখাই হৈ গ'ল এতিয়া যাওঁ ভাগো বহুত লাগিছে যাওঁ এতিয়া আৰু অলপ ফ্ৰেছ হৈ লওঁ আকৌ পুৰা গৰম ফেনখনো লগাবলৈ নহ'লে এই আৱাজটো হৈ যায় বুলি ভিডিঅ'ত আৱাজ হ'লে ভাল নালাগে সেইকাৰণে মানে লগাবলৈ নহ'লে আৰু ফেন চেন এতিয়া বহুত গৰম লাগিছে এতিয়া যাওঁ আমি গোগামুখ লখিমপুৰ আৰু বিহপুৰীয়া লালুক ঘূৰি মেলি আহিলোঁ আৰু বিহু একদম ভালকৈ এনজয় কৰিলোঁ দুইজনে জুৰিয়ে মই কিন্তু এইটো ব্লগত জুৰিক দেখুৱাবলৈ নহ'লে মানে মই এইফালে বনাই থাকোঁ তেওঁ বেলেগৰ লগত বিজি হৈ থাকে এতিয়া ব্লগটো সামৰোঁ আৰু গতিকে আপোনালোকে যদি ব্লগটো চাই ভাল পায় তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব
আৰু বিহুৰ আৰু এটা ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিম আমাৰ ইটানগৰত আমাৰ সকলোৱে অসমীয়া ৰাইজে মিলি কিনে এটা বিহুৰ সন্মিলন পতা হৈছে ৰিহাৰ্চলো আপোনালোকক দেখাম গোটেইটো মিলাই এটা ব্লগেই বনাম ৰিহাৰ্চল লৈ মানে ফাংচন গোটেইটো মিলাই আৰু আমাৰ ইয়াত হুঁচৰি মৰা হৈছে হুঁচৰিও দেখুৱাম গতিকে এইটো ছেকেণ্ড ব্লগত দেখুৱাম গতিকে আজিলৈ আমি এইটো ব্লগ ইমানতে সামৰিছোঁ বাই বাই